নৱবৰ্ষৰ প্ৰথমটো পুৱাই কঢ়িয়াই আনক আপোনালৈ সুখ, শান্তি আৰু আশাৰ বতৰা। আপোনালোকৰ জীৱনলৈ সুখবোৰ প্লাছ হওক আৰু দুখবোৰ মাইনাছ হওক, তাৰেই কামনাৰে ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বছৰৰ শেষৰ দিন বুলি অথবা নৱবৰ্ষ বুলি বিশেষ একো ব্যতিক্ৰম নাথাকে জীৱনটোত। কেলেণ্ডাৰখনহে সলনি হয়। বাকী জীৱনটোত একো নতুনত্ব নোহোৱাকৈ গতানুগতিকভাৱে সেই একেদৰেই চলি যাব জীৱন যাত্ৰা। আচলতে এক কথাত ক'বলৈ গ'লে আৰু এটা বছৰ শেষ কৰি পেলালোঁ আমি। গুচি যোৱা বছৰটো বৰ বেয়া বুলিও ক'ব নোৱাৰি। আগন্তুক বছৰটোৰ প্ৰতি বিশেষ একো আশা নাই। যেনেকৈ সময়ে যলৈ লৈ যায় তেনেকৈ আগবাঢ়ি গৈ থাকিম। মাথো বেচিজিল জীৱনটো যাতে চিজিল লাগি যায়।